हेलो ভিউয়ার্স আপোনালোকে জানে না ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কেনে কৰে আজি মই আপোনালোকক শিকাই দিম ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কেনে আৰু যি পদ্ধতিটো শিকাই দিব বিচাৰিছো এই পদ্ধতিটো আটাইতকৈ ভাল আৰু আটাইতকৈ সহজ পদ্ধতি এতিয়া কথা হৈছে যে আপোনালোকে ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কেনে কৰিব সেই বিষয়ে মই আপোনালোকক অলপ দেখাই দি আছো আপোনালোকে চাই থাকিব আমাৰ সম্পূৰ্ণ ভিডিঅটো চলক ভিডিঅটো আৰম্ভ কৰা যাওক আসামিজ চেনেলৰ ভিডিঅ সকলোৰ আগত পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক এতিয়া আপোনালোকে যিকোনো এটা ফটো লৈ ল'ব মই এই ফটোটো ওপৰত দেখাই দিছো এই ফটোটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিম ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰাৰ আগতে ফটোৰ ব্যাকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগিব এতিয়া ৰিমুভ কৰাৰ কাৰণে আপোনালোকে গুগল এপছটোত যাব যোৱাৰ পিছত ওপৰত সাৰ্চ কৰিব আপোনালোকে ৰিমুভ বিজি দেখুৱাইছে লেখা আহি গৈছে এক নম্বৰ যেটো লেখা আহিছে এটো হৈছে ৰিমুভ বিজি পিছত ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস আহিব এতিয়া দেখুৱাইছে ৰিমুভ বিজি যেটো লেখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব অপেক্ষা কৰিব তো অলপ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে দেখুৱাইছে আপলোড ইমেজ যেটো লেখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত যেটো ফটো আপোনালোকে লব চেঞ্জ কৰিব ফটো ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰিছে এই ফটোটো আপোনালোকে লৈ ল'ব মই এই ফটোটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ বিচাৰিছো পিছত এই ফটোটো লৈ লৈছো লোৱাৰ পিছত দেখুৱাইছে আপোনালোকে এই ফটোটো অৰিজিনাল ফটো আৰু এই ফটোটোৰ ব্যাকগ্ৰাউণ্ড অলৰেডি চেঞ্জ হৈ গৈছে অলপ তলত দেখুৱাইছে আছে পাথৰখিনি এটা আছে ইয়াত আপোনালোকে এডিট কৰিব পাৰিব ইয়াত দেখুৱাইছে আপোনালোকে ইয়াত আপুনি ক্লিক কৰি দিব জাস্ট এনেকৈ টানি আনি দিব সাইজটো অলপ ডাঙৰ কৰি লৈছো পিছত আপোনালোকে ডাউনলোডৰ নিচিনা ওপৰত যেটো অপচন দেখুৱাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব কিনাৰত ইয়াত ক্লিক কৰি দিব পিছত ডাউনলোড ইমেজ যেটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব পিছত ডাউনলোডত ক্লিক কৰি দিব এতিয়া ফটোটো অলৰেডি ডাউনলোড হৈ গৈছে এটো অলৰেডি ফটোটোৰ ব্যাকগ্ৰাউণ্ড ৰিমুভ হৈ গৈছে মই আপোনালোকক দেখাই দিছো দেখুৱাইছে ফটোৰ ব্যাকগ্ৰাউণ্ড অলৰেডি ৰিমুভ হৈ গৈছে এতিয়া আপোনালোকৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব হলে আপোনালোকৰ এটা এপছ ডাউনলোড কৰিব লাগিব এপছটোৰ নাম হৈছে ফটো এডিটৰ এপছটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে ফটোছত ক্লিক কৰি দিব ফটোছত ক্লিক কৰাৰ পিছত আপোনালোকে এটা ব্যাকগ্ৰাউণ্ড লৈ ল'ব যেটো ফটোৰ আপোনালোকে ফটোৰ পিছত যেটো ব্যাকগ্ৰাউণ্ড দিব বিচাৰিছে সেই ফটোৰ ব্যাকগ্ৰাউণ্ডটো লৈ ল'ব মই এই ফটোৰ ব্যাকগ্ৰাউণ্ডটো এটো দিম এতিয়া দেখিছে এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকৰ এতিয়া আপোনালোকে টেক্সট ইমেজ যেটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত প্লাছৰ নিচিনা যেটো অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব এতিয়া দেখিছে 2 নম্বৰত যেটো অপচন আছে প্ৰথমতে লিখাৰ টিটি লিখা আছে পিছত গ্যালাৰি নিচিনা অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব পিছত ফটোছত ক্লিক কৰি দিব পিছত ফটোছত ক্লিক কৰি দিবা কও এতিয়া মই ফটোৰ ব্যাকগ্ৰাউণ্ডটো যে ৰিমুভ কৰিছিলো সেই ফটোটো ইয়াত লৈ লৈছো লোৱাৰ পিছত ইয়াত আপোনালোকে যদি ক্ৰপ কৰিব বিচাৰে তেনেহলে ক্ৰপ কৰি ল'ব অলপ ক্ৰপ কৰি লৈছো মই ক্ৰপ নকৰিলেও অসুবিধা নাই মই অলপ ক্ৰপ কৰি লৈছো পিছত এপ্লাইত ক্লিক কৰি দিব এতিয়া দেখুৱাইছে ফটোটো ইয়াত আহি গৈছে মই ফটোটো ইয়াত বহাই দিছো এতিয়া দেখুৱাইছে ফটোৰ ব্যাকগ্ৰাউণ্ডটো অলৰেডি চেঞ্জ হৈ গৈছে পিছত আপোনালোকে ৰাইটৰ নিচিনা যেটো অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ডাউনলোডৰ নিচিনা যেটো অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত কোৱালিটি যদি 95 থাকে তেনেহলে আপোনালোকে 100 কৰি ল'ব পিছত সাইজত ক্লিক কৰি দিব এতিয়া ফটোটো আপোনালোকে গ্যালাৰিত সেভ কৰি দিব এতিয়া গ্যালাৰিত ক্লিক কৰি দিব এতিয়া অলৰেডি ফটোটো সেভ হৈ গৈছে মই গ্যালাৰিত গৈ আপোনালোকক দেখাই দিছো ফটোছত ক্লিক কৰি দিব পিছত আপোনালোকে অপেক্ষা কৰিব দেখুৱাইছে ফটো এডিটৰ মই ফটো এডিটৰ এপছটোৰ দ্বাৰা ফটোৰ ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰিছিলো দেখুৱাইছে ইয়াত ফটোটা আহি গৈছে এনেকৈ আপোনালোকে ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব
আজিৰ বিষয়টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক